গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা পীঠৰ মাহাত্ম্যৰ বিষয়ে আমি সকলোৱে জানো। মূলতঃ শাক্তপন্থৰ ৰীতি-নীতিৰে পূজা অৰ্চনা কৰা হ'লেও মা কামাখ্যা পীঠক বিভিন্ন ধৰ্মৰ লোকৰ মিলনৰ থলী বুলি ক'লেও বঢ়াই কোৱা নহ'ব। বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলে নিজৰ অভীষ্ট সিদ্ধিৰ বাবে জীৱনকালত এবাৰলৈ হ'লেও কামাখ্যা মাক দৰ্শনৰ ইচ্ছা মনত পুহি ৰাখে। কিন্তু এই জাগ্ৰত দেৱালয়ৰ দুৱাৰ এটা বিশেষ পৰিয়ালৰ বাবে চিৰকাললৈ বন্ধ থাকিব। ভুলতো যদি এই পৰিয়ালৰ সদস্য কামাখ্যা পীঠলৈ আহে তেন্তে তেওঁ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব। কাৰণ স্বয়ং মা কামাখ্যাই এই পৰিয়ালটোক চিৰজীৱনলৈ তেওঁৰ ওচৰলৈ অহাত বাধা আৰোপ কৰিছিল। আচলতে দৰং জিলাত প্ৰচলিত এটি প্ৰবাদ অনুসৰি কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত কেন্দুকলাই নামৰ এজন ব্ৰাহ্মণে দেৱী পীঠৰ পূজা অৰ্চনা কৰিছিল। কেন্দুকলাই আছিল গীত আৰু নৃত্যত পাৰ্গত। প্ৰতিদিনে পূজা অৰ্চনা কৰাৰ সময়ত তেওঁ সুৰীয়া কণ্ঠেৰে মন্ত্ৰোচ্চাৰণ কৰাৰ লগতে ধুনীয়াকৈ নৃত্য কৰিছিল। তেওঁৰ নৃত্য গীতত মুগ্ধ হৈ কামাখ্যা দেৱীয়ে এদিন তেওঁক দেখা দিলে আৰু ক'লে যে তেওঁ প্ৰতিদিনে কেন্দুকলাইয়ে পূজা কৰাৰ সময়ত নৃত্য কৰিব। কিন্তু তেওঁ লগতে এই বুলি কেন্দুকলাইক সকীয়াই দিলে যাতে এই কথা তেওঁ কাকো নজনায়। কিন্তু কোচ ৰজা নৰনাৰায়ণে এই বিষয়ে জানিব পাৰি খুব জোৰ কৰি কেন্দুকলাইক অনুৰোধ কৰিলে যাতে তেওঁ ৰজাক দেৱীৰ নৃত্য চাবলৈ সুবিধা কৰি দিয়ে। উপায়হীন হৈ এদিন কেন্দুকলাইয়ে এক গোপন স্থানৰ পৰা ৰজাক দেৱীৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ সুবিধা কৰি দিলে। কিন্তু তেওঁলোকৰ দুৰ্ভাগ্য আছিল যে দেৱীয়ে এই কথা জানিব পাৰিলে। তেতিয়া মা কামাখ্যা ইমানেই ক্ৰোধিত হ'ল যে কেন্দুকলাইৰ গালত এটা পূৰ্ণহতীয়া চৰ সোধালে। সেই চৰত কেন্দুকলাইৰ মূৰ ছিঙি উৰি গৈ কলাই গাঁৱত পৰিলগৈ। এতিয়া সেই ঠাইতে মূৰাদেৱৰ দেৱালয়ে অৱস্থিত। লগতে ক্ৰোধিত দেৱীয়ে মহাৰাজ নৰনাৰায়ণক এই বুলি অভিশাপ দিলে যে ভৱিষ্যতে যদি কোচ ৰাজবংশৰ কোনো সদস্য কামাখ্যা মন্দিৰত প্ৰৱেশ কৰে তেন্তে তেওঁ সবংশে নাশ হ'ব। সেই তেতিয়াৰে পৰা মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ৰ বংশধৰ কোনো লোক আজিলৈকে মা কামাখ্যা ধামলৈ অহা নাই আৰু অদূৰ ভৱিষ্যতলৈকো হয়তো তেওঁলোকৰ কোনো মা কামাখ্যাক দৰ্শনৰ বাবে কেতিয়াও আহিব নোৱাৰিব।